Hello guys, মই আছো আজি নলবাৰীত আছো লগত গুগল। Hello guys. আৰু এইভাগে ৰূপ Hello guys. আমি যাই আছো এতিয়া। আৰু গাইছ দেখা পাইছি অজস্ৰ মানুহ। আপুনি খোজ কঢ়াৰ দৰকাৰে নাই, আপুনি থিয়া হ'লে হ'ল, আপোনাক মানুহে ঠেলি বেল্টি লৈ যাব। গাইছ এইটোৱে হৈছে নলবাৰীৰ ৰাসৰ চুনামি। এইটোত যদি কিবা কাৰণত একবাৰ উঠে, নেক্সট টাইম আপোনাক পইচা দিলেও আপুনি উৎফান নহয় আৰু বহুতৰে হাগামোটা বাহিৰ কৰি দিয়ে। আৰু এয়া ভগৱান শ্ৰীকৃষ্ণৰ দশ অৱতাৰ। গাইছ বেলেগক চিনি নাপাব পাৰি, কিন্তু এওঁকতো সকলোৱে চিনি পায়। এওঁৱে হৈছে পুতুনৰ ৰাক্ষসী। আৰু গাইছ এইটো হৈছে আজিৰ পৰা মদ ভাং বিড়ি চিগাৰেট গাঁজা এইবিলাক চব বাদ দিয়ক আৰু জীৱনটো সুখত থাকক। আৰু গাইছ এইখানে হৈছে আমাৰ ইণ্ডিয়া গেট আৰু আজি নলবাৰীৰ ৰাসত ইণ্ডিয়া